কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক ভালে আছে আৰু মোৰো ভাল। ৰাতিপুৱাটো 5টা বজাৰ পৰা এলাৰ্ম লাগে, কিন্তু বন্ধ কৰি একদম 7টা বজাতে সাৰ পাওঁ। ফাইনেলি 7টা বজাত উঠো, যেনেকেই নহওক উঠি পিনে লগালগ ফ্ৰেছ হৈ যাওঁ, মানে ব্ৰাছ চাছ কৰি আহোঁ, তাৰপিছত আহি পিনে বিচনাখন ঠিক কৰি লওঁ দেই। Let's go to the kitchen. Today I'm very late. বিশেষকৈ ৰাতিপুৱা 2-3 ঘণ্টা যে ঘড়ীতকৈ মানে ফাষ্ট চলিব লগা হয়। তাৰ উপৰি যে মানে মোৰ আৰু এই নেৰানেপেৰা চৰ্দিটো বতৰ ঠাণ্ডা হোৱা মাত্ৰকে মানে নাক সদায় উজাই থাকিব লাগে। যাৰ চাইনাছৰ প্ৰব্লেম আছে সি ভালকে গম পায় মানে কেনেকৈ ইৰিটেশ্যন হৈ থাকে। আজি জানেনে টিফিনৰ কাৰণে মই নহয় শ্বৰ্টকাট পৰাঠা বনাইছো। মানে আটাটো মুঠোতেই তাতে পনীৰ, পিঁয়াজ চপ কৰি পিনে দিছো আৰু পালেং শাক দিছো। যিহেতু ঠাণ্ডাই আহি গৈছে, শাক চব্জিবিলাক বহুত এভেইলেবল ন, তো পালেং শাক আছিলে তাকে দি দিছো। মই প্ৰথমতে ভিডিঅ'টো ভাবিছিলো যে হিন্দীত দিওঁ, ভইচ অভাৰো দিলো। তাৰপিছত মোৰ আকৌ হ'ল মুড চেঞ্জ, মই আকৌ ভাবিলো যে নাই মই আকৌ অসমীয়াতে দিম, নতুনকে ভইচ অভাৰ দিছো। তো এইফালে মোৰ পৰাঠা ৰেডি হৈ গৈছে। আজি জানেনে পৰাঠা মিঠাতেলে দি দিব লগা হৈছে। মানে কি হৈছে, ৰিফাইনটো মই নাখাওঁ, মই বেয়া পাওঁ। ইনফেক্ট আজি বাটাৰো নাছিলে। আৰু আমাৰ ঘৰত জেনেৰেলি ব্ৰেকফাষ্ট নবনে। কেতিয়াবা আমি লাষ্ট ব্ৰেকফাষ্ট কৰিছিলো আমাৰ মনতে ডিৰেক্টলি মানে আমাৰ লাঞ্চে বনে, কাৰণ আমি দুজনে ৰাতিপুৱাই অফিচলৈ ওলাই যাওঁ ন, তো কেতিয়া লাঞ্চ কৰিম কেতিয়া ব্ৰেকফাষ্ট কৰিম, সেইকাৰণে এটাই মিল ৰাখো একদম হেভি। তো মই যে টিফিনটো পেক কৰি আছো, আনফালে আকৌ চাহটোও ভৰাই লৈছো। মই গ্ৰীণ টি লৈ যাওঁ। মই যদিও চাহ লাভাৰ নহয়, কিন্তু দিনটোত একাপ খাবলৈ মন যায় আৰু। টিফিন দুটাটো মোৰ পেক হৈ গ'ল। এতিয়া মই গা ধুবলৈ যাব লাগিল। তাৰ আগে আকৌ মই কাপোৰযোৰ প্ৰেছ কৰি থৈ যাওঁ, যিহেতু মোৰ চৰ্দি লাগি আছে ন, তো সেইকাৰণে মই ভাবিছো যে ফুল স্লিভছ পিন্ধি যাওঁ, নহ'লে বা আৰু ঠাণ্ডা আৰম্ভণিতে যদি মানে কাপোৰ যদি ভালকে নিপিন্ধো নহয়, তেনেহ'লে আৰু বেমাৰ বেছি হৈ থাকে। আৰু আপোনালোকেও যে নিজৰ কেয়াৰ ল'ব দেই। এণ্ড ইউ গাইজ প্লিজ ইগন'ৰ মাই আলমাৰী, কাৰণ আলমাৰীটো যিমানে ঠিক নকৰোঁ কিয় বেয়াই হৈ যায়। আপোনালোকৰ হয় নাই ক'বচোন তেনেকুৱা? তো আপোনালোকে ভিডিঅ'টো চাই থাকক। মই পটককৈ গাটো ধুই আহিছোঁ। এয়া দেখিলে নে, গা ধুই আহি পালোহি। এইটো এটা মইশ্চাৰাইজাৰ মই অনলাইন কিনিছিলোঁ, ভেচলিনৰ গ্লুটা হাইও, বাট আই থিংক দিছ প্ৰডাক্ট ইজ নট ফৰ উইণ্টাৰ। চাগে এইটো চামাৰৰ কাৰণে ভাল হ'ব। আপোনালোকে যদি মোক কমেণ্ট কৰি জনাবচোন। এইফালে বিশ্বৰ কাপোৰ পিন্ধি আছে অফিচ যাবলৈ, মোৰো ওলাই হৈ গৈছিলে। মই যে চুলিখিনি ব্লো ড্ৰায়াৰ কৰি ল'লোঁ, হেয়াৰ ৱাছ কৰিছিলোঁ। তো এতিয়া মায়ে চকীখন আগবঢ়াই দিছে মই ভাত খাবলৈ। মানে আজি মায়ে বনাইছে, ইমান টেষ্টি বনাই ন মায়ে। যিহেতু এতিয়া উইণ্টাৰ আহি গৈছে, শাক পাচলি ইমান ভেৰাইটিজ ওলাই ন এতিয়া মাৰ্কেটত। আজি যেনে মায়ে লাই শাক আৰু একদম লোকেল গৰৈ মাছেদি জোল বনাইছিলে, ইমান টেষ্টি হৈছে ন খাবলৈ। এতিয়া ভাতটো খাই দিলোঁ যেতিয়া আৰু দিনটোলৈ চিন্তা নাই, চাহ একাপ খাম আৰু দিনত হৈ যাব। মানে দৌৰা-দৌৰি হৈ যায় ৰাতিপুৱা সদায়, মানে গাড়ীখন অফিচলৈ যোৱাৰ আগতে ময়ে ওলাই দিওঁ। আজি ইমান জল্দি হৈছে, মই ফুলিযোৰ পকেটত ভৰাই লৈছোঁ আৰু লিপ বামটোতো গাড়ীত যাই লগাম অবভিয়াছলি। মানে সেইটোতো কেতিয়াও মই ঘৰত নলগাওৱে। এই এবিচয়ে গাড়ী ষ্টাৰ্ট দি মোক চিঞৰিয়ে আছে। আহিছা? বাই বাই। দৌৰা দৌৰিকৈ আহি গাড়ীত বহিলোহি, চব কাম হৈ গ'ল, নাম অল ছেট টু লিভ। এই জুবিনদাৰ ফটোখন মানে গাড়ীত লগাবলৈ লৈ আহিছিলোঁ। আমি সেইদিনাখন গুৱাহাটীত ৰৈ বিনালে চাবলৈ গৈছিলোঁ যে, তেতিয়া একেবাৰে যাওঁতে গুৱাহাটী 6 মাইলত বনাই লৈ আহিছিলোঁ। তেনেহ'লে মই এতিয়া গৈ থাকোঁ। থেংক ইউ এভৰিৱান ফৰ স্পেণ্ডিং দ্য মৰ্ণিং উইথ মি। আপোনালোকে যদি আজিৰ এই ভিডিঅ'টো মোৰ চাই ভাল পালে, তেনেহ'লে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক, শ্বেয়াৰ এণ্ড কমেণ্টো কৰিব। চি ইউ অল ইন দ্য নেক্সট ব্লগ। বাই।